প্ৰিয়জন, আৰু বেছি আগবঢ়াই নিনিবাচোন। অভিমানবোৰ ভাঙি যাবলৈ খন্তেক মোক সুবিধা এটাতো দিয়া। তোমাৰ প্ৰত্যেকটো অভিমানক তুমি নজনাকৈ কলাই দিম বাপেকে। সৌ আকাশৰ জোনটো দেখিছানে? কেনেকৈ লগত থকা তৰাবোৰৰ সৈতে মৰমবোৰ, সুখ দুখ যন্ত্ৰণাবোৰ ভগাই লৈছে। তৰাবোৰৰ অবিহনে যেন জোনবাইটো কিবা আধৰুৱা হৈ পৰে অ'। পিছে তুমি চিন্তা নকৰিবা, তোমাক এৰি মই কলৈকো নাযাওঁ নহয়। সদায় তোমাৰ কাষতে আছোঁ। শুনা, আজি তেন্তে জোনাকীৰ দেশলৈকে যাওঁ ব'লা। সৌ তাহানিতে আইতাই শুনোৱা সাধুবিলাকৰ মাজত সোমাই পৰাৰ দৰে আজি জোনবাই আৰু তৰাৰ প্ৰেমৰ কথাকে শুনি আহোঁ অলপ। পিছে অভিমানত ফুলি থকা মুখখন দেখি বেছ মৰম লাগে দেই তোমাক। এইবাৰ পিছে তুমি ভাল পোৱা ৰঙা গোলাপবাহী আনিব নহ'লে নহয়। জানানে, কাঁইটৰ মাজে মাজে হাত বুলাই বুলাই ফুলপাহ ছিঙিব লওঁতেই তোমাৰ ছবিখনে সন্মুখত বৰকৈ জিলমিল কৰেহি অ'। মোৰ কেতিয়াবা সন্দেহেই হয়, ফুলজোপাই কিবা ক'ব বিচাৰিছেই নেকি? বাদ দিয়া সেইবোৰ। দেখিছানে, কথাবোৰ ভাগ বতৰা কৰিলে কেনেকৈ ইটোৰ পাছত সিটো ওলায়ে থাকে। ঠিক সেই ৰেলৱে টিকট কাউণ্টাৰৰ ভিৰৰ দৰে।